উল্লেখ কৰিছে গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চেৱাৰেজ বোৰ্ডৰ ফালৰ পৰা আপোনালোকক এখন নটিফিকেশ্যন ৰিলিজ কৰিছে, য'ত আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে যিখিনি নিউ ৰিক্ৰুইটমেণ্ট ইয়াতে মুকলি হৈছে সেই সকলোখিনি ইয়াতে নটিফিকেশ্যন ৰিলিজ কৰিছে। চ' আমি সকলোখিনি নটিফিকেশ্যন চালে আমাৰ বহুত টাইমটো দীঘল হ'ব। চ' আমি গতিকে শ্বৰ্টলি আপোনালোকক ডিছকাছ কৰিম যিখিনি আপোনালোকৰ প্ৰয়োজন হয় আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব। গতিকে ব'লক আৰু ইয়াতে আমি চাম সকলোখিনি যি ৰিক্ৰুইটমেণ্ট নতুনকৈ মুকলি হৈ আছে সেই সকলোখিনি আমি ইয়াতে ডিছকাছ কৰিম। আৰু প্ৰথমতে আপোনালোকৰ গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চেৱাৰেজ বোৰ্ড GMDWSB বুলি শ্বৰ্ট ফৰ্মত কোৱা হয়। ইয়াতে গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চেৱাৰেজ বোৰ্ড has released an employment notification। ইয়াতে আপোনালোকৰ 12 ইঞ্জিনিয়াৰ এছিষ্টেণ্ট লগতে গ্ৰেড 4 পোষ্টটো আছে, যিটো আণ্ডাৰ আপোনালোকৰ প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন ইউনিট হয় PIU। আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে সাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট। ইয়াতে আপোনালোকৰ এই আণ্ডাৰত আছে গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চেৱাৰেজ বোৰ্ড। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰ বাবে কি কি আপোনালোক কোৱালিফিকেশ্যন লাগিব আৰু গ্ৰেড 4 কাৰণে আপোনালোক কি কি লাগিব সকলোখিনি আমি ইয়াতে ডিছকাছ কৰিম। আৰু ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ AWE চিভিল, ইয়াৰ বাবে আপোনালোকৰ পোষ্ট দুটা আছে, যিটো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ফুল টাইম BE অথবা BTech গ্ৰেজুৱেট হ'ব লাগিব, যিটো আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অথবা আপোনালোকৰ AICTE এফিলিয়েটেড ইনষ্টিটিউশ্যনৰ পৰা হ'লেও ইয়াত পাৰিব কিন্তু আপোনালোকে। আৰু হেভিং এ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী উড বি এন এডেড এডভান্টেজ। মিনিমাম 12 ইয়াৰ আপোনালোকৰ প্ৰফেচনেল এক্সপিৰিয়েঞ্চ ইন ৱৰ্ক ৰিলেটেড টু চিভিল ইজ এ মাষ্ট আউট অফ উইথ 6 year of externally 8 project। আৰু ইয়াত যিমানখিনি এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ এই প্ৰজেক্টটোৰ বাবে ইয়াৰ বাবে সকলোখিনি ইয়াতে উল্লেখ কৰি দিছে, আপোনালোকে ভালকৈ চাই ল'ব। আমি যিহেতু ভিডিঅ'টো বেছি দীঘল কৰিব নিবিচাৰোঁ, গতিকে ইয়াতে এজ লিমিট আপোনালোকৰ 60 years, ৰেমুনাৰেশ্যন ৰেঞ্জ আছে ইয়াতে 50,000ৰ পৰা 1 lakhs per month। লগতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ AE চিভিলৰ কাৰণে আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে 4 পোষ্ট আছে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া একেই হয় আগৰটোৰ দৰে, আৰু লগতে ইয়াতো 50 years আপোনালোকৰ এজ লিমিট আছে। ৰেমুনাৰেশ্যনো ইয়াতো যথেষ্ট ভাল হয়। জুনিয়ৰ ইঞ্জিনিয়াৰ JE চিভিলৰ কাৰণে পোষ্ট আছে 4টা, আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ 3 বছৰ ডিপ্ল'মা হোল্ডাৰ হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিং, আৰু যিটো ৰিকগনাইজ ইউনিভাৰ্চিটি অথবা আপোনালোকৰ AICTE এফিলিয়েটেড ইনষ্টিটিউশ্যনৰ পৰা হ'লেও হ'ব ইয়াতে উল্লেখ কৰিছে। লগতে 45 years আপোনালোকৰ এজ লিমিট আছে। ৰেমুনাৰেশ্যন ৰেঞ্জটো 30,000ৰ পৰা 50,000 per month হয়। আৰু ছেনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াতে 1 পজিশ্যন নাম্বাৰ অফ পোষ্ট আছে, আৰু ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব। এনি ফিল্ড হ'লেও হ'ব, যিকোনো ফিল্ডৰ পৰা, যিটো আপোনালোকৰ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা হ'লেও হ'ব বুলি কৈছে। আৰু মিনিমাম আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, যিটো আপোনালোকৰ ফিল্ড অফ এডমিনিষ্ট্ৰেশ্যন ইন গভৰ্ণমেণ্ট ৰিলেটেড ছেক্টৰ অথবা প্ৰজেক্ট এক্সপিৰিয়েঞ্চ ইন এক্সটাৰ্নেলি এইডেড প্ৰজেক্ট অফ গভৰ্ণমেণ্ট অফ আছাম শ্বেল বি গিভেন প্ৰেফাৰেঞ্চ। অৰ্থাৎ যিসকলৰ ইয়াতে এক্সপিৰিয়েঞ্চ থাকিব ফিল্ডত তেওঁলোকে কিন্তু প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। যিখিনি আপোনালোকে ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে তাৰ ভিতৰত থাকিলে হৈ গ'ল। আৰু এজ লিমিটটো 45 years, ৰেমুনাৰেশ্যনো যথেষ্ট ভাল হয়। আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে ইয়াতে এটা আছে, ইয়াতে আপোনালোকৰ 8 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব। মিনিমাম এক্সপিৰিয়েঞ্চ আপোনালোকৰ এবছৰীয়া লাগিব। ছেম ফিল্ড ইয়াতে ফিল্ডটো উল্লেখ কৰি দিছে আপোনালোকৰ। কেণ্ডিডেট হেভিং অৰ্ডাৰ স্কিল লাইক ড্ৰাইভিং, প্লাম্বিং, কুকিং এটচেট্ৰা, এইখিনি থাকিলে আপোনালোকে পাৰিব। ড্ৰাইভিং বা প্লাম্বিং বা কুকিঙত যদি আপোনালোকৰ আছে তেতিয়া ইয়াতে আপোনালোকৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। এজ লিমিটটো 55 years, আৰু লগতে ইয়াতে 40,000ৰ পৰা 22,000 per month হয়। এলিজিবিলিটি আপোনালোকৰ ক্ৰাইটেৰিয়াবিলাক সকলোখিনি জনা গৈছে, ইয়াতে সকলো উল্লেখ কৰিছে। আৰু ইয়াতে আপোনালোকে CV দিব লাগিব, এটেষ্টেড কৰিব লাগিব ডকুমেণ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যনবিলাক, ৱৰ্ক এক্সপিৰিয়েঞ্চ দিব লাগিব, প্ৰুফ অফ বাৰ্থ চাৰ্টিফিকেট, কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো অফিচ হয় ক'ত পঠিয়াব লাগিব, প্ৰজেক্ট ডাইৰেক্টৰ SEGWSP via মেইলটোত পঠিয়াব লাগিব, যিটো career.checkWSP@gmail.com এইটোত পঠিয়াব লাগিব 5টা বজাৰ ভিতৰত, আৰু যিটো 11 মে'লৈকে আপোনালোকৰ ডেটটো থাকিব বুলি উল্লেখ কৰিছে। আৰু ইয়াতে কপিজ পাছপৰ্ট পাছ চাৰ্টিফিকেট যিখিনি আপোনালোকৰ চাৰ্টিফিকেট লাগিব সেইখিনি উল্লেখ কৰি দিছে। এক্সপিৰিয়েঞ্চ লগতে কপি DOB প্ৰুফ লাগিব, চাৰ্টিফিকেট, লাষ্ট ইয়েৰ এমপ্লয়াৰ, এইখিনি আপোনালোকৰ লাগিব। আৰু অফলাইন এপ্লাই হৈ আছে যিহেতু, গতিকে আপোনালোকে যদি কিবা বুজি নাপায় তেতিয়া আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব, মই সকলোখিনি আপোনালোকক ডিটেইলছ জনাই দিম। আৰু ভিডিঅ'ত যিখিনি ইম্পৰ্টেণ্ট আছিলে সেইখিনি জনাই দিলোঁ। আৰু ইয়াতে আপোনালোকৰ মেইলত পঠিয়ালেও হ'ব, বাকী ইয়াত যিখিনি বিচাৰিছে।